কোনোবা ক্ষুদ্ৰ ব্যৱসায়ী, কিন্তু তেওঁলোকৰো আছে বানপীড়িতক সহায় কৰাৰ এটা মন। আজি ক'ব খুজিছো দেৰগাঁৱৰ প্ৰায় 20জনীয়া এটা যুৱ দলৰ কথা। বিগত 13 দিনে এদিনো জিৰণি নোলোৱাকৈ বানাক্ৰান্তৰ কাষত আছে এই যুৱকৰ দলটো। দেৰগাঁৱৰ বানে ধুৱাই নিয়া অঞ্চলসমূহৰ 1000ৰো অধিক পৰিয়ালৰ কাষত থিয় হৈছে এইসকল যুৱক। চাউল দাইলৰ পৰা আৰম্ভ কৰি চাবোন ধূপলৈকে সকলো সামগ্ৰী আগবঢ়াইছে বান পীড়িতলৈ। নমস্কাৰ, বহুত বহুত ধন্যবাদ। গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা তেখেতলোক আহি পেলাই বানে গৰকা আমাৰ মাজুলী জিলা আহঁতগুৰি বিলতীয়া গাঁৱত আহি উপস্থিত হৈছে। প্ৰথমতে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। এনেকুৱা অঞ্চলত যতদূৰ সম্ভৱ তেওঁলোক নাৱৰ পৰা নামি এই জেগাকণ পোৱালৈকে লং পেণ্ট কোচাই আহিবলগীয়া হৈছে। আৰু তেওঁলোকে দেখিছে আজি তাৰিখত আমি বিলতীয়া গাঁৱৰ যি প্ৰবল খহনীয়া, সেই খহনীয়াত আমাৰ সমূহ গাঁৱৰ ৰাইজে আজি নিজে বাঁহ চাহ কাটি পেলাই তাত কাম কৰি থকা অৱস্থাতে তেওঁলোক আহি পাইছেহি। এই চেগতে আমি চৰকাৰকো জনাইছোঁ যাতে আমাৰ এই অঞ্চলটো, যিটো অঞ্চলত নেকি মহাপুৰুষ দুজনাৰ প্ৰথম মিলন হৈছিলে, সেই অঞ্চলত সুৰক্ষা দিবৰ বুলি আমি চৰকাৰলৈ ধন্যবাদ অনুৰোধ জনাইছোঁ। লগতে তোমালোকে আহি পেলাই আমাৰ অঞ্চলত এনেধৰণে আমাৰ পৰা বাৰ্তালাপ কৰাৰ কাৰণে তোমালোককো ধন্যবাদ জনাইছোঁ। কেৱল দেৰগাঁৱৰে নহয়, মাজুলী সমষ্টিৰ দুৰ্গম আহঁতগুৰি অঞ্চলতো নাৱেৰে খাদ্য সামগ্ৰী কঢ়িয়াই নি ৰাইজলৈ আগবঢ়াইছে যুৱকসকলে। এই যুৱ দলটোৰ সেৱাক শলাগ লৈছে বানপীড়িতসকলে। আমি দেৰগাঁও সমষ্টিৰ বা দেৰগাঁও আশে পাশে আমি প্ৰায় 20জনমান ব্যক্তি আমি একেলগে আজি প্ৰথম বানৰ দিনাখনৰ পৰা আমি এই অবিৰত যাত্ৰা আৰম্ভ কৰিছোঁ। যিহেতু বানাক্ৰান্তসকলৰ কাষত আমি সদায় থিয় হৈ আছোঁ, এই ক্ষেত্ৰত আমাক যথেষ্ট সংখ্যক আমাৰ অঞ্চলৰ ৰাইজে আমাক সহায় সহযোগ আগবঢ়াইছে। সেইকাৰণে আমি দেৰগাঁও সমষ্টি নহয়, আমি বংকুৱালতো গৈছিলোঁ, বোকাখাট সমষ্টিতো গৈছোঁ, আজি আহি মাজুলী সমষ্টিত উপস্থিত হৈছোঁ। মাজুলী সমষ্টিত আহি আমি বিলতীয়া গাঁৱৰ দক্ষিণ আহঁতগুৰি পঞ্চায়তৰ আহঁতগুৰি এই পঞ্চায়তৰ প্ৰায় 40টা পৰিয়ালৰ কাষত আজি আমি থিয় দিছোঁ। আকৌ কাইলৈ আমি দক্ষিণ আহঁতগুৰিৰ এখন মিচিং গাঁৱলৈ আমি আহিম। সেইখন গাঁৱতো প্ৰায় 40-50টা পৰিয়াল আছে। আমি আমাৰ লগত সহযোগ কৰা সকলো যুৱ বন্ধুলৈ, আমি কোনো এজন কোটিপতি মানুহ নহয়, ইয়াত কোনো এজনৰ চাকৰি নাই, সকলো প্ৰত্যেকজনেই সৰু সৰু ব্যৱসায় কৰি নিজৰ পৰিয়ালটো চলাই আছে। তাৰ লগতে আমি ৰাইজৰ উপকাৰ বা ৰাইজৰ উন্নতিৰ হতে ৰাইজৰ কাষত থাকি ৰাইজৰ বিপদৰ কামত সদায় আমি যাতে থিয় হৈ থাকিব পাৰোঁ, আমি সেইটোৱে আহ্বান জনাইছোঁ। আমাৰ প্ৰত্যেকজন যুৱকৰে এটা বিশাল মন আছে। পক্ষীৰ কলৰৱত মুখৰিত দেৰগাঁৱৰ বালিজানৰ বালিমাহী ধাবা। সুস্বাদু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ মাজে মাজে আপুনি উপভোগ কৰিব পাৰিব জাক জাক পক্ষীৰ বিচৰণৰ নান্দনিক দৃশ্য। বালিমাহীয়ে অপেক্ষা কৰিছে আপোনালৈ। গুৱাহাটী ডিব্ৰুগড় অভিমুখী দূৰণিবতীয়া যাত্ৰীসকলৰ বাবে এক শান্ত সমাহিত প্ৰাকৃতিক পৰিৱেশৰ মাজত জিৰণিৰ স্থান বালিমাহী ধাবা। পক্ষীৰ কলৰৱত মুখৰিত হৈ থকা বালিমাহীত আপুনি গ্ৰহণ কৰিব পাৰিব স্বাস্থ্যসন্মত সুস্বাদু আহাৰ। নিকা আৰু স্বচ্ছ পৰিৱেশৰ বালিমাহীলৈ আহি এবাৰ অনুভৱ কৰক প্ৰকৃতিৰ অকৃত্ৰিম সুন্দৰতা। আমাৰ ঠিকনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত, দেৰগাঁৱৰ সমীপৱৰ্তী বালিজানত। আমাৰ যোগাযোগৰ নম্বৰ 6002232205।